20 দিনীয়াকৈ হৈ থকা ভাওনা কৰ্মশালাৰ আজি শেষৰ দিন। তাত আমাৰ দেহাকো অংশগ্ৰহণ কৰিবলৈ দিছিলোঁ আৰু তাত সকলোতকৈ সৰু ল'ৰাটোৱে হৈছে আমাৰ টিকলা। সেইটো আমাৰ দেহা চবতকৈ সৰু আছিলে আৰু ঘৰৰ যিহেতুকে একেবাৰে কাষতে, সেইকাৰণে ভাবিলোঁ দেহাকো দি দিওঁ। দেউতাকেও ভাওনা কৰি বহুত ভাল পায় আৰু দেহাও ভাল পায়, সেইকাৰণে দেহাকো লৈ যাওঁ। সেইকাৰণে লৈ গ'লোঁ আৰু তাকো লৈ গ'লোঁ আৰু তাত সি বহুতখিনি শিকিব পাৰিলে আৰু বহুতখিনি জানিলে। অইন নহ'লেও তাৰ ভয়খিনি ভাগিলে। তাৰ ভয়টো এদিন দেখিছোঁ, ভয় বোলা বস্তুটো একেবাৰে এটা নাইকিয়া নিচিনাই হৈ গৈছে। যিটোকে কৰিবলৈ কৈছে ছাৰহঁতে সেইটোকে কৰিছে আৰু তাৰ উপৰি মানে সি তাত ছাৰসকলে যে ঘৰত প্ৰেক্টিচ কৰি থাকিবা বুলি কৈছে, সি আহি মানে এনেকুৱা আছে, ৰাতিপুৱা শুই উঠি সি প্ৰস্ৰাৱ কৰিবলৈ গৈ ঘূৰি আহোঁতে সি প্ৰৱেশ মাৰিহে আহে। মানে যিটো ল'ৰাই আগতে ভাওনা মানে একো প্ৰৱেশৰ একোৱেই নাজানিছিলে, সেই ল'ৰাটোৱে মানে এতিয়া ৰাতিপুৱা শুই উঠি প্ৰস্ৰাৱ কৰিবলৈ ঘূৰি আহোঁতে মানে সেয়া আহে প্ৰৱেশ মাৰে। ৰাতি 11:30, 12টা যেতিয়াই যিমানেই নহওক লাগিলে সি প্ৰৱেশটো মাৰিহে শুবগৈ। মানে ইমানেই মানে সি ভাল পাইছে মানে সেই ভাওনা কৰ্মশালালৈ গৈ। তাৰপৰা আজি তাত শেষ হ'ব। সেইকাৰণে আমাৰ দেহাই কি কৰে বা আৰু বেলেগসকলে কি কৰে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাবচোন, এয়া মই এতিয়া লৰালৰিকৈ ওলাই কৰি লওঁগৈ, যিহেতুকে আজি সোনকালে মাতিছে। সেইকাৰণে বোলো সোনকালে ওলাই লওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন। এয়া অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে চাকি জ্বলাবলৈ লৈছিলে। এয়া শিশুসকলে আৰু ডাঙৰসকলেও এয়া চাকি জ্বলাইছে। ইয়াত সকলোৱে চাকি জ্বলোৱা দেখি মনটো বেয়াহে লাগিছে, যিহেতুকে আমি গম নাপালোঁ যে চাকি জ্বলোৱা হ'ব। সেইকাৰণে আমাৰ দেহালৈ আনিবলৈ নহ'লে চাকি আৰু ধূপ। দেহাই এইফালে ক'ৰবাত মেনেজ কৰিলে ধূপ এয়া ল'লেই কাৰোবাৰ পৰা মিলাই পেলাই ধূপ কেডাল মানে লৈছে। ক'ত পালা শুন? এইজন লগৰজন। কাৰ্যসূচী আৰম্ভ হোৱা নাই আৰু কিছু সময়ৰ পাছত আৰম্ভ হ'ব। ল'ৰা ছোৱালীবোৰ এইফালে ওলাই আছে। এয়া কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছে আৰু প্ৰাৰ্থনা পাতি আৰম্ভ। ইয়াৰ কিছু সময়ৰ পাছত এয়া গুৰু সেৱা কৰিছে। গুৰু সেৱা কৰোঁতেনে এয়া দেখিছেনে? আমাৰ যথেষ্ট এই মুহূৰ্তত বেয়া লাগিছে। দুখ লগাটো স্বাভাৱিক, বিনায়ী শব্দটোৰ প্ৰেৰণা জড়িত হৈ থাকে। তথাপিতো তেখেত যাবই লাগিব আমাৰ মনৰ পৰা, কিন্তু আমি বাবুল ছাৰক সদায় আমাৰ মাজত জীয়াই ৰাখিম।
বৰা এয়া এতিয়া মানপত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ বিৰাজ বল্লভ বৰা দিয়া হৈছে মানপত্ৰ হিৰঞ্জনী শইকীয়া আগলে এইয়াতে কুণাল কবি শইকীয়া তুমি কোন ক্লাছত পঢ়িছা এয়া চাওকচোন প্ৰাক প্ৰাথমিক গোটেই 20 দিন আহিলানে গোটেইকেইদিন কৰ্মশালাত আহিছিলানে কেনেকুৱা লাগিলে কৰ্মশালা কি শিকিলা বাৰু তুমি এতিয়া তুমি কাৰ লগত আহিছা মাকত আছে সিহঁত ৰৈ আছে ঠিক আছে দেই